হেল্ল' নমস্কাৰ সকলোকে। ভাত বনাই আছোঁ আৰু তাৰ মাজতে ভাবিলোঁ নিজৰ ছালখনৰো অলপ যতন লৈ লওঁ। এয়া হৈছে বিলাহী আৰু বিলাহী টুকুৰাই মুখখন মই ফাৰ্ষ্টতে ভালদৰে ঘঁহি চাফা কৰি ল'লোঁ। বৰ বেছি জোৰেৰে নঘঁহিব আকৌ। ঘৰৰ আৰু সন্তানৰ দায়িত্ব যত্ন লওঁতে আমি মাকবোৰে সাধাৰণতে নিজৰ যত্ন ল'বলৈ পাহৰিয়ে যাওঁ। ফলত স্কিনটো বেয়া হয়েই, চুলিবোৰো পকিব ধৰে। কামৰ ব্যস্ততাৰ মাজত মই কেনেকৈ সময় উলিয়াই নিজৰ স্কিনখনৰ যত্ন লওঁ চাওকচোন। এতিয়া মই এটুকুৰা হালধি পিহি ল'লোঁ আৰু ইয়াতে দিলোঁ সৰু চামুচেৰে আধা চামুচ পিঠাগুড়ি আৰু দিলোঁ অকণমান দৈ নাথাকিলে গাখীৰৰ সৰ দিলেও হ'ব। অলপ পাতলকৈ মিশ্ৰণটো বনাই মুখখন ধুই লৈ মিশ্ৰণটো মুখখনত ভালদৰে ঘঁহিলোঁ। বেছি জোৰেৰে আকৌ নহয় দেই, লাহে লাহে মৃদুল প্ৰেছাৰত ভালদৰে মুখখনত এনেদৰে ঘঁহি ল'লোঁ। হৈছে মোৰ আজি হোমমেড স্কাৰ্ফ, আৰু বহুত দিব পাৰি, কিন্তু এতিয়া যিহেতু মই পাকঘৰত আছোঁ সেইকাৰণে যি পাইছোঁ পাকঘৰত যিটো সহজতে আছে সেইটো দিয়েই বনাই লৈছোঁ। এতিয়া ইফালে মই গেছত ভাত আৰু দালিও বহাই ৰাখিছোঁ আৰু লগতে ফেচ পেকটোও লগাই আছোঁ। ভাত আৰু দালিত ঢাকনা লগাই থৈছোঁ যাতে মুখত লগোৱাবোৰ তাত পৰি নাযায়। এয়া ভালদৰে মুখত এতিয়া ঘঁহি ল'লোঁ আৰু মই চকু গুৰিবোৰতো এনেকৈ পাতলাকৈ লগাই দিছোঁ। চাব লাগে যাতে চকুৰ ভিতৰত যাতে সোমাই নাযায়। এনেদৰে মই চকুৰ গুৰিত লগাই ল'লোঁ আৰু এই নাকৰ চেপবোৰতো ভালদৰে ঘঁহি ল'লোঁ। এইবোৰত নহ'লে সৰু সৰু গুটি উঠি যায়। এতিয়া বাই মই মুখখন ধুই আহোঁ, ধুই আহি লগ পাই আছোঁ। এয়া মই মুখ ধুই আহি গ'লোঁ। এতিয়া এইটুকুৰ হৈছে কেঁচা হালধি, এইটুকু এতিয়া মই খাম। অকলটো মুখত লগালেই নহ'ব, খাবও লাগিব নহয় জানো। মই কিন্তু হালধি খাই বহুতেই ভাল পাওঁ। আৰু কোনে কোনে হালধি খাই ভাল পায় জনাবচোন দেই। এইখিনি হৈছে অথনি ৰৈ যোৱাখিনি। এইখিনিৰে মই বনাম এটা ফেচ পেক। আৰু এটা কথা ক'বলৈ ৰৈ গৈছিলে, পিঠাগুড়ি মানে মই কেঁচা পিঠাগুড়ি দিছোঁ। ৰৈ যোৱা মিশ্ৰণখিনিত মিলাম এইটুকু কল নিদিলেও হয়। এতিয়া মোৰ হাতত কল আছে যিহেতু মই সেইকাৰণে কলটো দি লৈছোঁ। ভালদৰে কলটো এই মিশ্ৰণখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম। কলৰ বাকলিও লগাব পাৰি, কিন্তু মই এতিয়া কলৰ বাকলি নলগাওঁ। এতিয়া ভালদৰে মুখত এই পেকটো লগাই ল'লোঁ। বিভিন্ন ধৰণৰ বস্তু এড কৰিব পাৰি, কিন্তু মই কৰা নাই যিহেতু মই পাকঘৰত ভাত বনাই আছোঁ। দাঁতকেইটা হালধি খোৱাৰ কাৰণে হালধীয়া হৈ গ'ল। এইটো কলগেট দি ব্ৰাছ কৰিলে নাযাব। ইয়াত নিমখ অকণমান, নেমু চেপি ঘঁহিলেহে চাফা হ'ব। এঙাৰ দিলেও চাফা হয়, কিন্তু এঙাৰ মোৰ তাত নাই, সেইকাৰণে মই নিমখ দি চাফা কৰিম। এঙাৰ দিলে বেছিকৈ চাফা হয়। এয়া মই সুন্দৰকৈ পেকটো মুখত লগাই লৈছোঁ। গ্লিচাৰিন দিব পাৰি, মৌজোল দিব পাৰি, কিন্তু মই পাকঘৰতে যিখিনি সহজতে পোৱা বস্তু আছে সেইখিনিয়ে বনাইছোঁ। আৰু ঘৰতো কোনেও গম পোৱা নাই যে মই পাকঘৰত সোমাই লৈ এয়া কৰি আছোঁ। কামৰ মাজত এইবোৰ কৰি থাকিলে বৰ এটা ভাল নেদেখে। কল এটুকুৰ আছিলে, খাই লৈছোঁ কলটুকুৰ। আৰু এটা কথা দেই, স্কিনত যিমানেই যি নলগাওক পানীটো খাব লাগিবই। পানী নাখালে স্কিন কেতিয়াও ভাল নহয়। এতিয়া মোৰ মুখ ধুব টাইম হৈ গ'ল। এইবোৰ শুকালে মুখখন মই ধুই আহিলোঁ। ধুই আহি এখন কটন কাপোৰে সুন্দৰকৈ মুখখন মচি লৈছোঁ। এতিয়া মই ইয়াত কোনো ধৰণৰ ক্ৰীম ইউজ নকৰোঁ, যিহেতু দৈ আছে, দৈয়ে মইশ্চাৰাইজাৰৰ কাম কৰে, সেইকাৰণে মই ক্ৰীম ইউজ নকৰোঁ। অকণমান নাৰিকল তেল দিহে মুখখন মাছাজ কৰিম। নাৰিকল তেল এণ্টি ফাংগাছ হয় আৰু ই আমাৰ স্কিনৰ যিবোৰ ক'লা দাগ পৰে সেই দাগবোৰ ভাল হোৱাটো বহুত সহায় কৰে। সেইকাৰণে মই মুখত মেক্সিমাম নাৰিকল তেলেই ইউজ কৰোঁ। অলিভ অইলো কৰোঁ, কিন্তু নাৰিকল তেল ডেইলি কৰোঁ। এতিয়া বাই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত।